প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত কোনে কোনে টকা খায়? দুখীয়া দৰিদ্ৰজনৰ পৰা চৰকাৰী আৱাস দিয়াৰ নামত কোনে লয় 10,000 পৰা 15,000 টকা? হোৱাটছএপত দিয়ক টকা খোৱা দালালৰ তথ্য। গাঁৱে গাঁৱে আৰম্ভ হ'ব চৰকাৰী আঁচনিৰ নামত বজাৰ পতা দালালক নাকি লগোৱাৰ অভিযান। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ বিতৰণৰ কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লৈ পলাশবাৰীৰ পৰা এই হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো, যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে, কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে। টকা লোৱাৰ কথা কওঁতে চবে হাত চাপৰি মাৰি দিয়ে, তাৰমানে কোনোবাই ঘৰৰ নামত টকা বিচাৰে, হয় নে নহয়? আপোনালোকক এইবাৰ আমি এটা হোৱাটছআপ নম্বৰ দিম, আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম হোৱাটছআপত আপোনালোকে পঠাই দিব, হ'বনে? আৰু বাকী তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম, হ'ব? গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব, দ্বিতীয় কিস্তিটো টকা নিদিব, তৃতীয় কিস্তিটো টকা নিদিব। দিব নেকি আকৌ টকা? কাকো টকা নিদিব, হ'ব? এই টকা আমাক মোদীয়ে দিছে, এই টকা কোনেও আমাক দালালে দিয়া নাই, দালালক আমি টকা নিদিওঁ, আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঘৰ দিয়াৰ কাৰণে আশীৰ্বাদ কৰিম।